উল্লাহেৰে উদযাপন সম্পন্ন হল হৰিয়জান হাইস্কুলৰ স্বৰ্ণ জয়ন্তী বৰ্ষ সমাৰোহ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত সম্পূৰ্ণ নিখুঁত কৰাৰ দাবীত জিলা সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই উপায়ুক্তৰ হাতত প্ৰদান কৰিলে স্মাৰক পত্ৰ। বিদ্যালয়সমূহৰ আগন্তুক গুণোৎসৱ উপলক্ষে হাৰঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমৰ সৈতে ষ্টুডিঅ'ত মই সঞ্জয় তাতেৰণপি লৈ আহিছোঁ প্ৰথম দুখবৰলৈ। উলহ মালহেৰে হৰিয়জান হাইস্কুলৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপন সমাৰোহ সম্পন্ন। স্বৰ্ণ জয়ন্তী বৰ্ষৰ এই তিনিদিনীয়া এই উদযাপন সমাৰোহ যোৱা 7 অক্টোবৰৰ পৰা আৰম্ভ হয়। আজি অন্তিম দিনৰ দিনা কাৰ্যসূচী হিচাপে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। হৰিয়জান হাইস্কুলৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপনৰ আজি অন্তিম দিনৰ উপলক্ষে পুৱা পৰিষদৰ সদস্য লংকি টিমুঙৰ নেতৃত্বত হাইস্কুলৰ প্ৰাংগণৰ পৰা হৰিয়জান চাৰিআলিলৈ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাৰ অন্তত দিনৰ 2 বজাত অনুষ্ঠিত ৰাজহুৱা সভাত স্বৰ্ণ জয়ন্তী বৰ্ষ উদযাপনৰ আদৰণি সমিতিৰ সভাপতি তথা প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ পাঠকে সভাপতিত্ব কৰে। সভাত মুখ্য অতিথি হিচাপে শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংতি উপস্থিত থাকে। নিমন্ত্ৰিত অতিথি হিচাপে কাৰ্বি লামেট আমাৰ প্ৰাক্তন উপদেষ্টা তথা বিশিষ্ট সাহিত্যিক লুনচে টিমুং, পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে অমৰ সিং টিছো, মাধুৰ্য ঢেকিয়াল ফুকন, বিধায়ক ডাক্তৰ নুমল মুমিন, পৰিষদ সদস্য ৰিচাৰ্ড টকবি, লংকি টিমুং প্ৰমুখ্যে প্ৰাক্তন মৌজাদাৰ বৰসিং তেৰা আৰু অনেক বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আদৰণি সমিতিৰ উপসভাপতি ৰাজেন্দ্ৰ ৰংপিয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছতে অনুষ্ঠিতব্য ৰাজহুৱা সভাখনত উদ্বোধন কৰে কাৰ্যবাহী সদস্য অমৰ সিং টিছই। আৰু সেইখন সভাতে আমন্ত্ৰিত অতিথি হিচাপে সভাত উপস্থিত থকা বিশিষ্ট লেখক লুনচে টিমুঙে স্বৰ্ণ জয়ন্তী বৰ্ষৰ উপলক্ষে প্ৰকাশ কৰা স্মৃতি গ্ৰন্থ উন্মোচন কৰে। উল্লেখ্য, হৰিয়জান হাইস্কুলৰ পৰিচালনা সমিতি তথা শিক্ষকসকলৰ তৰফৰ পৰা কাৰ্যবাহী সদস্য জগত সিং ইংতিৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। আনন্দ তেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু তদাৰকত চলি আছে। অহা ডিচেম্বৰ মাহৰ ভিতৰত নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে অতি গুৰুত্বপূৰ্ণ পৰীক্ষা নিৰীক্ষাৰ কাম চলি আছে যদিও ষড়যন্ত্ৰৰে ভুল তথ্যৰে অবৈধ বাংলাদেশীয়ে নিজৰ নাম অন্তৰ্ভুক্তি কৰাৰ আশংকা প্ৰকাশ কৰিছে সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই। অবৈধ বাংলাদেশীয়ে নিজৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্তিৰ বাবে পাছপৰ্ট আদি সংগ্ৰহ কৰি ভুল তথ্য দি ষড়যন্ত্ৰৰে নিজৰ নাম অন্তৰ্ভুক্তিৰ প্ৰচেষ্টা অব্যাহত থকাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছেও। সেয়েহে এনে পৰিপ্ৰেক্ষিতত কোনো অবৈধ বাংলাদেশীয়ে ভুল তথ্যৰে যাতে জিলাখনত নিজৰ নাম অন্তৰ্ভুক্তি কৰিব নোৱাৰে তাৰ বাবে জিলা ছাত্ৰ সন্থাই কাৰ্বি আংলং জিলা উপায়ুক্তৰ হাতত কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰত ছাত্ৰ সন্থাই ক্ৰমে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম নিখুঁতভাৱে সম্পন্ন কৰা, কোনো কাৰণতে অবৈধ বাংলাদেশীক নিজৰ নাম উন্নীত নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰিব নোৱাৰাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ, উপায়ুক্তৰ নেতৃত্বত এটা তদাৰক বিভাগৰ গোট গঠন আদি 3 দফীয়া দাবী উল্লেখ কৰে। অসমৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলঙতো বিদ্যালয়সমূহত গুণোৎসৱ উপলক্ষে চৰকাৰ প্ৰশাসন তৎপৰ হৈ উঠিছে। কাৰ্বি আংলঙত 11 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈকে বিভিন্ন বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত হ'ব। গুণোৎসৱৰ প্ৰাথমিক কাৰ্যসূচী হিচাপে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা হাওৰাঘাটৰ পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি
খনসিং ৰংপিয়ে আজি বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। আজিৰ এই বৃক্ষৰোপণ কাৰ্যসূচীত বিদ্যালয়খনৰ শিক্ষকসকলে সহযোগ কৰে কাৰ্যবাহী সদস্যগৰাকীক। পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ আৰক্ষী থানাৰ অন্তৰ্গত আমই সাপ্তাহিক বজাৰত অগ্নিকাণ্ড। যোৱা নিশা সংঘটিত এই অগ্নিকাণ্ডত দুখন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। যোৱা নিশা সংঘটিত এই অগ্নিকাণ্ডত দুখন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। দোকান দুখনত লেলিহান জুই ব্যাপী আন আন দোকানলৈ যোৱাৰ আগতে স্থানীয় ৰাইজে মিলি জুই নুমুৱাবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ ফলত দোকান দুখনৰ মালিকে কেইবা হাজাৰ টকাৰ লোকচান হোৱা বুলি জানিব দিছে, কিন্তু এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। জাছন ইংখিৰ ৰিপৰ্ট, কাট নিউজ। পৰৱৰ্তী অংশলৈ যোৱাৰ আগত লৈছো চমু বাণিজ্যিক বিৰতি। Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at ₹2,500 to ₹3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sahanage normal facial only ₹1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor, RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Aturkimi outlet opposite LDRB Difu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে। পশ্চিম কাৰ্বি আংলঙৰ হামৰেন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা 7 অক্টোবৰত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এদিনীয়া বিজ্ঞান প্ৰদৰ্শনীমূলক কাৰ্যসূচী অনুষ্ঠিত হয়। আসাম সায়েন্স এণ্ড এনভাইৰনমেণ্ট কাউন্সিল গুৱাহাটী কাৰ্যালয়ৰ উদ্যোগত আৰু আৰ্যভট্ট সায়েন্স চেণ্টাৰৰ সহযোগত অনুষ্ঠিত হয় এই প্ৰদৰ্শনীমূলক কাৰ্যসূচী। হামৰেন চহৰৰ অন্তৰ্গত চাৰ্চ অফ গড ইংলিছ হাইস্কুল, ৰং কাৰ্বি ইংলিছ হাইস্কুল, প্ৰেছবেটেৰিয়ান মিছন স্কুল, পুটা কাৰ্বি বাপ্টিষ্ট এছ'চিয়েশ্যন মিছন স্কুলকে ধৰি মুঠ 10খন স্কুলৰ প্ৰায় 500 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই প্ৰদৰ্শনীমূলক বিজ্ঞান কাৰ্যসূচীত যোগদান কৰে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞানৰ 3টা ভিত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়।
মডেল প্ৰদৰ্শনৰ প্ৰতিযোগিতা, বিজ্ঞানৰ ওপৰত আকস্মিক প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানত গুৱাহাটীৰ পৰা সমল ব্যক্তি হিচাপে কুলেন কলিতা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত দীপক কুমাৰ বৰুৱাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ইয়াৰ উপৰি কেইবাখন স্কুলৰ বিজ্ঞান শিক্ষক, আৰ্যভট্ট ছায়েন্স চেণ্টাৰৰ চিনথং ব্লকৰ ব্লক কোঅৰ্ডিনেটৰ ডেনিয়েল ইংহি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। চিনথং ব্লকৰ অধীনত অনুষ্ঠিত বিজ্ঞানৰ এই প্ৰদৰ্শনীমূলক কাৰ্যসূচীত উত্তম প্ৰদৰ্শন কৰি পুৰস্কাৰ প্ৰাপ্তি বিজয়ীসকলে অনাগত দিনত কাৰ্বি আংলং জিলাৰ মুখ্য সদৰ চহৰ ডিফুত অনুষ্ঠিতব্য বিজ্ঞান প্ৰদৰ্শনীত যোগদান কৰিব পাৰিব বুলি ব্লক কোঅৰ্ডিনেটৰ ডেনিয়েল ইংহিয়ে সভাত ভাষণ প্ৰসংগত সদৰি কৰে। কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ সৈতে ৰাতি শ্ৰংফাৰৰ ৰিপৰ্ট কাৰ্ড নিউজ। নগাঁৱৰ বিশিষ্ট সাংবাদিক বলে বৰাৰ মৃত্যু। আমোলাপট্টিৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে দৈনিক অসম কাকতৰ সাংবাদিকগৰাকীয়ে। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল আপকো নগাঁও জিলা সমিতিৰ সভাপতিগৰাকীয়ে। জনপ্ৰিয় সাপ্তাহিক কাকত কলংপাৰৰ সম্পাদক আছিল প্ৰয়াত বৰা। সোমবাৰে দুপৰীয়া 58 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে। নগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও জড়িত আছিল সাংবাদিকগৰাকী। সাংবাদিক বৰাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ নগাঁৱতে বিয়পি পৰিছে শোকৰ ছাঁ। ৰাজু কাঠাৰৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং প্ৰেছবেটেৰিয়ান চাৰ্চ চিনোদ অন্তৰ্গত ডিফু চিনোদ প্ৰেছবেটেৰীৰ উদ্যোগত যোৱা 6 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ ডংকা মোকামৰ চিটু লাংছত অনুষ্ঠিত হয়। অধিৱেশনৰ প্ৰথম দিনা জিলাখনৰ ভিন ভিন ঠাইৰ পৰা অহা প্ৰতিনিধিসকলক আদৰণি জনোৱা হয়। তাৰ পিছদিনা পুৱা 7:30 বজাত প্ৰেছবেটেৰীত অনাগত দিনৰ প্ৰয়োজনীয় বিষয়ৰ ওপৰত আলোচনা বিলোচনা কৰে। সিদিনা সন্ধিয়া 7:30 বজাত ঈশ্বৰৰ প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। ঠিক এনেদৰে পিছদিনা অৰ্থাৎ অধিৱেশনৰ অন্তিম দিনা মণ্ডলী বিষয়া খোৱা সিং টেৰণৰ নেতৃত্বত 7 গৰাকী ব্যক্তিক মণ্ডলীৰ বিষয়া অন্তৰ্ভুক্তি কৰা হয়। উল্লেখ্য, অনুষ্ঠানত ডিফু পেষ্টৰেট, লংনিত বৰজান পেষ্টৰেট, ডংকামুকাম পেষ্টৰেট আৰু হামৰেন পেষ্টৰেট কয়ৰসকল উপস্থিত থাকে। খেৰণীৰ খেলপথাৰত যোৱা 13 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা প্ৰয়াত ধনীৰাম টেৰাং সৰণী ফুটবল চেম্পিয়নশ্বিপৰ 9 অক্টোবৰত সফল সম্পন্ন হয়। চূড়ান্ত খেলখনত জেংখা ইংলং পাৰপান আৰু ডংকা জিৰপো চিংৰি ক্লাবৰ মাজত অনুষ্ঠিত হয় আৰু খেলখন আৰম্ভণি হৈ 50 মিনিট অতিক্ৰম হওঁতে জেংখা ইংলেং পাৰপান দলৰ ফুকন পাতৰে 1 গ'ল দিয়ে ডংকা জিৰপো চিংৰি ক্লাবক। একমাত্ৰ এই অভিনৱ গ'লে ইংলং পাৰপান দলক বিজয় কৰি দিয়ে। চূড়ান্ত খেলখনৰ উপলক্ষে অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে ভিডিচিৰ অধ্যক্ষ খন সিং টেৰাঙে উপস্থিত থাকে। ইয়াৰ উপৰি সভাত আমৰেং পৰিষদীয় সদস্য ৰীনা টেৰাং পি, জৰ সিং টিমুং, বাবুৰাম ৰংফাৰ, ৰেন সিং ক্ৰ, কাংবুৰা টিমুং প্ৰমুখ্যে অনেক বিশিষ্ট ব্যক্তিসকলেও যোগদান কৰে। উল্লেখ্য, প্ৰয়াত ধনীৰাম টেৰাং 1942 চনত জন্মগ্ৰহণ কৰে আৰু নগাঁৱৰ পাথৰী LP স্কুলত প্ৰাথমিক শিক্ষা আৰম্ভ কৰি 1968 চনত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। 1972 চনত BA অৰ্থাৎ গ্ৰেজুৱেট লাভ কৰে। প্ৰয়াত টেৰাং ছচেং লেমছত ছেক্ৰেটাৰী পদত কাৰ্যনিৰ্বাহক কৰাৰ উপৰিও কাৰ্বি লামেট আমাইক অংক শব্দক কিম লাখা বুলি কাৰ্বিত উপযুক্ত আৰু অংকৰ সমৰ্থক শব্দ আৱিষ্কাৰকৰ্তা আছিল। ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চিতাই বিদায় লৈছোঁ। ধন্যবাদ।